Hey guys, welcome back to my YouTube channel. আজি বনাব লৈছো কঁঠালগুটিৰ আচাৰ। তাকে ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো যেহেতু এতিয়া কঁঠালৰ সিজন একেবাৰে শেষে হ'ল আৰু কঁঠালগুটিও বেছি নাছিলে মই ঘৰত আজি বনাব লৈছো সেইবাবে আপোনালোকৰ লগত শেয়াৰ কৰিলো। তেনেহলে বলক এতিয়া আমি বনাবলৈ আৰম্ভ কৰো। কঁঠালগুটি আচাৰ বনাবলৈ হলে আমাক লাগিব কঁঠালগুটি আৰু এয়া মই কঁঠালগুটিকেইটা বইল কৰি ভাঙি লৈছো আপোনালোকেও এনেকৈ কৰি ল'ব। তাৰ পিছত লৈ লৈছো মই ইয়াত কেইটামান শুকান জলকীয়া আৰু এইফালে লৈ লৈছো মই 2 চামুচ পাঁচফোৰণ আৰু ইয়াত লৈ লৈছো মই সৰিয়হ 2 চামুচ আৰু ইয়াত লৈ লৈছো নিমখ 1 চামুচ আৰু ইয়াত লৈ লৈছো জিৰা 2 চামুচ আৰু ইয়াত লৈ লৈছো মই অকণমান হিং আৰু ইয়াত লৈ লৈছো মই হালধি পাউডাৰ 1 চামুচ আৰু ৰেড চিলি পাউডাৰ 2 চামুচ আৰু এয়া মই লৈ লৈছো তেল। তেনেহলে বলক এতিয়া আমি আচাৰ বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া মই এখন পেন পাতি ললো আৰু পেনখন তেল নাই দিয়া মই এনে গৰম হ'বলৈ দিলো আৰু ইয়াত মই এতিয়া শুকান জলকীয়া সৰিয়হ পাঁচফোৰণ আৰু জিৰাকেইটা একেলগে অলপ ভাজি ল'ম। মই ইয়াত সকলোখিনি দি দিলোঁ আৰু মই এতিয়া অলপ এনেকৈ ভাজি ল'ম শুকানে। এইখিনি ভজা হৈ গ'ল ভালদৰে আৰু এইখিনি মই অলপ ঠাণ্ডা হ'বলৈ দি মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। গ্ৰাইণ্ড কৰাৰ পিছত আপোনালোকক আকৌ লগ পাই আছোঁ। এয়া মই গোটেই মছলাখিনি মিক্সিত গ্ৰাইণ্ড কৰি এটা পাউডাৰ বনাই ল'লোঁ আৰু এতিয়া আমি আচাৰখিনি বনাব পাৰোঁ। এতিয়া মই গেছটোত এখন পেন পাতি ল'লোঁ আৰু তাত অলপ মই তেল দিছোঁ আৰু মই তেল অলপ সৰহকৈ দিম যিহেতু আচাৰ বনাম। এতিয়া মই যিখিনি মছলাৰ পাউডাৰ গ্ৰাইণ্ড কৰি থৈছিলোঁ সেইখিনি মই ইয়াত দি দিছোঁ প্ৰথমতে। তাৰপিছত মই কঁঠালৰ যিখিনি বইল কৰি গুড়ি কৰি থৈছিলোঁ সেইখিনিও দি দিছোঁ মই লগতে। এইখিনি ভালদৰে মিক্স কৰি ল'ম। কঁঠালৰ আচাৰ কোনে কোনে এনেদৰে খাই পাইছে তলত কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টো যদি ভাল পাই চাই তেতিয়াহ'লে এটা লাইক কৰি দিব। কঁঠালগুটিৰ আচাৰ কোনে কোনে এনেদৰে খাই পাইছে কমেণ্ট কৰি প্লিজ জনাব তলত। আৰু এইখিনিও ভালদৰে মিক্স হৈ গ'ল আৰু মই ইয়াত দি দিম এতিয়া হালধি পাউডাৰখিনি আৰু ৰেড চিলি পাউডাৰখিনিও দি দিছোঁ মই আৰু এতিয়া মই দিম নিমখ। এতিয়া মই ভালদৰে এইখিনি মিক্স কৰি লৈছোঁ। আৰু এতিয়া মই ইয়াত দিম হিং মই এতিয়া গেছটো অফ কৰি দিছোঁ। আচাৰখিনি ৰেডি হৈ গ'ল আৰু এইখিনি মই এতিয়া ঠাণ্ডা কৰিম আৰু ঠাণ্ডা কৰি এটা বটলত ধুনীয়াকৈ ভৰাই থ'ম। আজি আমাৰ কঁঠালগুটি আচাৰ ৰেডি হৈ গ'ল আৰু এয়া মই অলপ উলিয়াই ল'লোঁ আৰু এয়া এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই বটলত ধুনীয়াকৈ ভৰাই থ'লোঁ। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি দিব। তেতিয়াহে মই আহিবলগীয়া নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোক সকলোৱে পাই থাকিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।